Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰ তিনিওটাৰ ফালৰ পৰা জিতেন্দ্ৰ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আমাৰতো জিৰৰ এবাৰ ফাৰ্ষ্ট বিহু হয় সেয়াই কি জানো কৰি আছে নাজানো ইহঁত দুটাই কিবা কিবি কৰি হাতত এনেকৈ নধৰিবা বিষ হ'ব কিবা কিবি কৰি থাকে বাপেক পুতেকে সেয়া কিনো কৰি থাকে মোৰ দেখি ভয়ে লাগে বাৰু আৰু মই কি কৰিম নাজানো বিহু হিচাপে কিবা এটা কৰিবৰ মনো আছে কিন্তু কেনেকৈ কি কৰিম নাজানো তথাপি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কামো আৰম্ভ কৰোঁ বলক কি কৰিব পাৰোঁ আপোনালোককো দেখুৱাম আৰু লগতে ময়ো কৰিম 2000 years later কালিতে মানে চাউল তিয়াই থৈছিলোঁ ভাবিছোঁ বিহু বুলিনো কি কৰোঁ বৰা চাউলৰ পিঠা বনোৱাটো সামৰ্থ্য নাই এতিয়া সেইকাৰণে বৰা চাউলৰ পিঠাটোতো একদম নমস্কাৰ মানে তাৰপিছত ভাত খোৱা চাউল তিয়াই থৈছিলোঁ অলপ আৰু এতিয়া লৈছোঁ এতিয়া কেইটা বাজিছে 9টা বাজিছে 9টা বজাত লৈছোঁ পিঠাগুড়ি খুন্দিবলৈ আৰু জিতেন্দ্ৰ এইফালে চিকেন বনাই আছে ষ্টাৰ্ট কৰিছোঁ দুবাৰমান চালিলোঁ আৰু আমাৰ এইফালে টিকলাটো মানে কি তাক কোচত লৈ থাকিলে সি ধুনীয়াকৈ শুই থাকে কোচত নল'লে আৰু কান্দি থাকে কিবা কিবি কৰাই মানে মুখত পেচিফায়াৰ দি অলপ সময় ৰাখিলোঁ তাৰপিছত অলপ সময় সেইটোৱে ঝুলনাখনত বহাই থৈ দিছোঁ তথাপি মানে থুনথুনাই আছে আৰু অলপ দেৰি যদি নাযাওঁ ওচৰলৈ একদম ফুল ভলিউম দি পেলাই চিঞৰিব তাৰপৰা সি বোলো অকণমান সেই মানে তাইৰ চিঞৰটো ওলোৱাৰ আগত মই দুবাৰমান খুন্দি লওঁ এই যে যিটো ভজা পিঠাটো সেইটো তেলত ভাজি বনোৱা পিঠাটো আমাৰ মাহঁতে এইটো বৰপিঠা বুলি কয় সেইটোৰ কাৰণে আঢ়ৈ কোমল চাউলটো ব্যৱহাৰ কৰে কিন্তু মই ভাবিছোঁ এতিয়াতো ভাত খোৱা চাউল দিয়ে কৰি লওঁ আৰু চাওঁ আৰু কেনেকুৱা হ'ব ই কান্দা ষ্টাৰ্ট কৰিলে বৰ্তমান ই এইটো ঝোলা শুই আছিল হাই জিৰ আৰু মোৰ মাংস হৈ গ'ল পিছত মই ইয়াতে পোলাও বনাই আছোঁ মই পিঠাগুড়ি আধা খুন্দা কৰি আহি আকৌ ইয়াক খুৱাব লৈছোঁ ই একদম পূৰা হাল্লা কৰি দিছে তাৰপিছত এতিয়া খাই হ'লে তাক থৈ আকৌ যাম আৰু জিতেন্দ্ৰই ফাৰ্ষ্ট টাইমৰ কাৰণে পোলাও বনাই আছে কেনেকৈ বনাইছে পোলাওটো মানে মই এটা ৰেচিপি চালোঁ তাৰমানে হেৰি কৰি দিছোঁ পিঁয়াজ অলপ ফ্ৰাই কৰি গাজৰ মটৰ দিছোঁ এইটো মানে অলমষ্ট হ'ব এইটো তাৰপিছত এতিয়া পানী দি দিছোঁ তাৰপিছত অলৰেডি চাউলটো ভিজাই থৈ দিছোঁ ট্ৰাই কৰি আছোঁ কি জিৰক যাতে আমি চব চাউণ্ড এটা শুনাব পাৰোঁ আৰু সি যাতে চাউণ্ডৰ প্ৰতি ভয় কৰা নহয় দিলে বেছি সোনকালে হোৱা যেন পাওঁ সেইকাৰণে এতিয়া এনেকৈ দি আছোঁ যাতে সোনকালে হৈ যায় তথাপি আজিতো বনাব নোৱাৰিমেই কিন্তু সানি পেলাই থৈ দিব পাৰিম আৰু খুন্দা কামটো হৈ থাকিব মোৰ পোলাও হৈ গ'ল এনেই আৰু অ'কে বহুত ভাল হোৱা নাই অলপ অ'কে আৰু হেৰি পোলাওটো খাই চাওঁ আজি কেনে লাগে ন কুণাল কাপুৰৰ ৰেচিপি চাই বনাইছিলোঁ আজি নহ'ল ৰণবীৰ বৰাই ভাল আমাৰ মানে আমিতো জানো কি পোলাওত কি দিয়ে আৰু হেৰি দিয়ে মটৰ গাজৰ আৰু ফ্ৰেঞ্চ বিন এইবিলাক দিয়ে আলু দিয়া মই দেখা নাই পোলাওত দিয়ে যদিও নাজানো কিন্তু জিতেন্দ্ৰৰ যিটো চাই আছিলে তাতে আলু দিছে তাৰপৰা আৰু কিবা এটা বস্তু দিছে নিমখ দিছে পোলাওত মই বাহঁতৰ পৰাই শিকিছোঁ মানে বাহঁতে দিয়া দেখিছোঁ নিমখ নিদিয়ে অকণমান মিঠা হয় আৰু একো নাই চাগে মানে অসমৰ বাহিৰত বা বেলেগত চাগে তেনেকৈ খায় আৰু খাই চাওঁ আৰু টেষ্টটো আৰু সিও বেচাৰে বনাইছে প্ৰথমবাৰ এটা কথা কি বেয়া হ'ল ইমানখিনি ৰখি গ'ল এইখিনি মানে এতিয়া খুন্দি আছোঁ খুন্দাই নাযাওঁ অকণমান খুন্দা যায় আৰু ভাবিছোঁ আৰু খুন্দি নাথাকোঁ এনেকৈ থৈ দিওঁ আৰু ভাত খাবলৈ হৈছে দেৰি হৈছে আপোনালোকে বাৰু এই যে যিখিনি মানে ৰখি যায় আৰু চাউল ভাঙি পেলাই এইখিনিৰ কি কৰে মোক জনাবচোন কমেণ্ট কৰি বনোৱা পোলাও আৰু মাংস দি এতিয়া আমি ভাত খাব ওলাইছোঁ আৰু এয়া আমাৰ উৰুকা ন এইটো খাই লওঁ আৰু দেখাত কিন্তু ভাল লাগিছে মাংসৰ কালাৰটো বহুত ধুনীয়া হৈছে আৰু এইটোও ভাল হৈছে মই পিঠাগুড়িখিনি গুলিবলৈ ৰেডি কৰি লৈছোঁ আৰু ইয়াতে এয়া বেকিং পাউডাৰ অলপ দিলোঁ তাৰপৰা নিমখ অকণমান দিলোঁ আৰু এয়া গুড় আৰু গোটেইখিনি মই ভালকৈ মিক্স কৰি এতিয়া ইয়াতে পানী দি দিম লৰালৰিকৈ পিঠাগুড়িখিনি সানি থলোঁ আৰু মই ভাবিছিলোঁ পিঠাগুড়ি ইয়াতে মানে বহুত হ'ব চাগে তাৰপৰা সেইকাৰণে কেৰাহীটোতে গুলিলোঁ কিন্তু ইমানটোহে হৈছে বেলেগ বাচনতো আহিয়ে গ'লে হয়
বাৰু আৰু এতিয়া শুবলৈ যাওঁ জিতেন্দ্ৰই অলৰেডি জিৰক লৈয়ে গৈছে আৰু সি একদম বহুত মানে তাক থ'ব নোৱাৰি যে মই কেইবাৰ যাওঁ কেইবাৰ আহোঁ ভাতটো লৰালৰিকৈ খাই আকৌ তাক ফিট কৰালোঁ তাৰপিছত শুৱাই থৈছিলোঁহে এইখিনি কৰি লওঁ বোলো নাই আকৌ উঠিলে তাৰপিছত উঠাৰ কাৰণে জিতেন্দ্ৰই তাক লৈয়ে গৈছে একেবাৰে শুৱাবলৈ আৰু এতিয়া ময়ো যাম আৰু কালিলৈ পিঠা বনাম আৰু লগতে আপোনালোককো লগ পাই আছোঁ কাইলৈ The next day. হে গাইজ গুড মৰ্ণিং মানে গুড মৰ্ণিং নহয় এতিয়া গুড আফটাৰনুনে ক'ব পাৰি আৰু 3টা বাজিলে ভিডিঅ' বনামকৈ বনাই হোৱা নাছিলে আৰু আমাৰ উঠোঁতেও দেৰি হয় 11টা 11:30মান বাজে তাৰপিছত আকৌ ঘৰত ফোন কৰিলোঁ জিতেন্দ্ৰহঁতৰ ঘৰত আমাৰ ঘৰত এনেকৈ আমাৰ বহুত টাইম গ'ল তাৰপিছত ব্ৰেকফাষ্ট কৰিলোঁ আৰু লগতেতো আমাৰ এইটো আছে এইটোৱে নুশুৱে জিতেন্দ্ৰ ইমান ট্ৰাই কৰালে তাক খুৱাবলৈ বেলেগ বিচনাত নি মেলি একদম মানে ব্লেংকেট চেংকেট দি চব কৰি কিন্তু সি নুশুলে তাৰপিছত আকৌ এতিয়া উঠি আহিছে আৰু এইফালে ময়ো ষ্টাৰ্ট কৰিছোঁ এয়া বনাবলৈ এইখিনি বনাই হ'ল আৰু এইটো এতিয়া জিতেন্দ্ৰই বহাই দিছে এইটো উল্টাবও হৈছে উল্টাই দিয়া আৰু মই ভাবিছিলোঁ কি ইয়াতে অলপমান নাৰিকল দি দিম কালি মই আনিব দিলোঁ এইটো কোকোনাট ফ্লেক্স এইটো যে পুৰা আমাৰ নাৰিকলৰ চিৰাটো আৰু পুৰা নাৰিকলৰ চিৰাটোৰ নিচিনাই দেখাটো একে আৰু খাবলৈ সোৱাদটো তেনেকুৱা আৰু এইটো আৰু কি মানে মিঠাটো ভাল হৈছে সেইকাৰণে নিদিলোঁ আৰু জিতেন্দ্ৰ টেষ্ট কৰি চাইছে কেনেকুৱা পাইছে বঢ়িয়া আছে বঢ়িয়া বহুত ধুনীয়া আছে পিঠাটো এইটো উঠাই দিয়া Few inches later. এইটো পুৰা পিঠা ৰেডি হৈ গ'ল ধুনীয়া হৈছে পিঠাকেইটা এইফালে এতিয়া মই ভাবিছোঁ কেক এটাও বনাই থৈ দিওঁ কেকটো মই এনে কেক বনাওঁ বেছিকৈ আটা দি বনাওঁ কিন্তু আজি ভাবিছোঁ আটা আৰু ময়দাও দিম আৰু কেকটো মই ইয়াতে হিচাপ কৰি বনাওঁ এইটো মোৰ এটা 400 ml বাতি এটা আছে মই যেতিয়াৰ পৰা ইয়াতে অহাৰ পৰা মই কেক বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু সদায় এইটো দিয়ে বনাওঁ আৰু চবেই খাই ভাল হোৱা বুলি কয় বাৰু এতিয়া মই দিম ইয়াতে আধা 1 কাপ আটা দিম 1 কাপ ময়দা দিম তাৰপিছত 5টা কণী দিম তাৰপিছত আধাতকৈ অলপ বেছি এইটো জোখাই চেনি দিম তাৰপিছত আধাতকৈ অলপ বেছি তেল দিম এইখিনি আৰু মোৰ বস্তু আৰু তাতে ইচ্ছা কৰিলে ওটছ কেতিয়াবা দিব পাৰি আজি ওটছ নিদিওঁ আৰু 1 চামুচ চিয়া চিডছ 1 চামুচ ফ্লেক্স চিড দিম কেকৰ বেটাৰটো বনাই আছোঁ হৈছে এইটো জাষ্ট এতিয়া মানে পেনত দিবলৈ বাকী আছে আৰু এইফালে অভেনটো প্ৰি হিটটো হৈ গ'ল দিওঁ এইটো কৰোঁতে বহুত দেৰি লাগিলে আজি চাগে কেকটো বনাওঁতে আমাৰ 2 ঘণ্টামানে লাগিলে নেকি মানে এইখিনি কৰোঁতে এবাৰ যাওঁ আধা কৰি আকৌ তাক লওঁ আকৌ কৰোঁ সেয়াতে আৰু এতিয়া মাত্ৰ এইটো যাতে এবাৰতে কৰি শেষ কৰিব পাৰোঁ সেইটোৱে কথা তাৰপিছত এইখন মোৰ পেনখনৰ অৱস্থা নাই আৰু এইফালে মোৰ বেটাৰটো হৈছে এনেকুৱা বেটাৰটোৰ থিকনেছটো এনেকুৱা হৈছে আৰু যে কেকৰ এই বস্তুটো চাৰিওফালে লাগে বা গোটেইখিনি ইয়াতে দি দিবলৈ বৰ ধুনীয়াকৈ যায় এই স্পেচুলাখন বহুত ভাল হয় আৰু মই ইয়াতে অলপ এই চকলেট চিৰাপটো দি যাম মানে এইটো ঢালি যাম চকলেট চিৰাপটো দি যাম পাৰিবা তুমি এতিয়া বহাই দিলোঁ আৰু 50 মিনিটছৰ এতিয়া 49 মিনিটছ আছে এইটো কেক ৰেডি হৈ গ'ল এনেকুৱা হৈছে বঢ়িয়া হৈছে এই হাল্লা লগাইছে আৰু আমাৰ ছাৰে পূৰা কান্দি আছে আৰু মই এটা বস্তু এটা বনাবলৈ গৈ আছোঁ সেইটো হৈছে এইটো আপোনালোকে চাগে গম পাইছে কাটা নিমকি বনাব গৈ আছোঁ এয়া এইখিনি ভালকৈ সানি ল'লোঁ মই এইটোতো আৰু বেছি বস্তু নাই ময়দা অলপ কালজিৰা বেকিং পাউডাৰ আৰু নিমখ আৰু তেল সেইখিনিয়ে আৰু এইটো কাটি লৈছোঁ এতিয়া তাক অলপমান খুৱাই থৈ আহোঁ তাৰপিছত আকৌ কণ্টিনিউ কৰিম আহিছোঁ আহিছোঁ কি হ'ল ভিডিঅ'ত চাই তুমি চুপ হৈ গ'লা দেখোন কিয় আচ্ছা ভোক লাগিছে দি আছে ৰ'বা মই অলপ ভাজি দিলোঁৱে ভাজি পেলাই সেইখিনি ঠিক ভাল লাগিছে জিতেন্দ্ৰই কৈছে ভাল হৈছে বহুত ধুনীয়া হৈছে ছুপাৰ আৰু তাৰ কাৰণে স্পেচিয়েলি বনাইছোঁ গতিকে সি ভাল পালে হৈ যাব মোৰ ইমান খোৱাৰ হেৰি নাই আৰু চলে আৰু
আৰু মোৰ এইবিলাকৰ লগত লাগে মিঠা বস্তু মানে ইয়াৰ লগত যেনেকৈ ৰসগোল্লা ভাল লাগে তাৰপিছত আৰু মানে মিঠা বস্তু ভাল লাগে কিন্তু ইয়াতে আৰু ৰসগোল্লা ভাল নহয় আমাৰ তাৰে নিচিনা নহয় মই ভাবা নাছিলোঁ যে একেটা আনিম কি বনাম তাৰপিছত কেক বনাম পিঠা বনাম এই একোৰে মোৰ মানে ভাবাই নাছিলোঁ কাৰণ মোৰ গা চাও ইমান ভাল নহয় কিন্তু কি জানো এতিয়া জোচ আহিলে দেখো বনাব মন গৈ আছে এই বঢ়িয়া এইয়া কাটি আছে পিজ্জা কাটাৰেদি পিজ্জা কাটাৰেদি কাটিছোঁ ইছ তাৰ কান্দা লৈ আছোঁ আৰু এইফালে আমাৰ জিতেন্দ্ৰই এতিয়া কামটো কৰি আছে চাওঁ কিছুমান ডাঙৰ সৰু হৈ গ'ল কাটাত মানে এক্সপাৰ্টিজটো অহা নাই হ'ব দিয়া হ'ব ইমান জোৰকৈ নহয় লাহে লাহে তুমি বহুত জোৰকৈ দিছা পাৰিছে ল'ৰাটোৱে কৃষ্ণক চিন্তি দিয়া এটা বেলেগ হৈ যাব ন এইখিনি লাষ্ট হয় আমাৰ বহুতখিনি হ'ল ন শেষ হৈ যাব মই বহুত ভাল পাওঁ এইটো খাই মই বনাই থাকি কিন্তু ভালো লাগিছে কি এইটো দেখোন আৰু মানে ফ্ৰিকুৱেণ্টলি বনাব পাৰি ইয়াৰ পিছত বনাব আৰু ট্ৰাই কৰিম আৰু জিতেন্দ্ৰই খাই ভাল পাইছে সেইটো কথা ভাল হৈছে আৰু আমাৰ বাচ্ছাটোৱেতো আকৌ শুই উঠি পেলাই আকৌ কান্দি আছে আমাৰ বিহু বুলি এয়া এইখিনি বনাব পাৰিলোঁ আৰু বনাই পেলাই ভাল লাগিছে মই ভবা নাছিলোঁ মই যে মানে বনাব পাৰিম ইয়াৰে এবিধ হ'লেও যে বনাব পাৰিম ভবা নাছিলোঁ কিন্তু বনাই পেলাই বহুত মজা লাগিলে বনাই মই ভাল পাওঁ কিন্তু মানে সেয়া আৰু মানে সেই জোচটো বা এতিয়া যিটো চিটুৱেশ্যন চলি আছে যেনেকৈ ইফালে ই কান্দি থাকে তাক ল'ব লাগে ইমান টিকলু বাচ্ছা আৰু লগতে মই হেল্থ ৱাইজো ইমান ভাল নহয় মোৰ উইকনেছ বহুত বেছি থাকে আৰু অলপ সময় থিয় হৈ থাকিলে মূৰটো ঘূৰোৱাৰ নিচিনা লাগে ৰাতিলৈকেতো গাটো মানে কিবা অলপ বেছিয়ে বেয়া লাগি যায় বাৰু বিহু বুলিতো আৰু মনো যায় কিবা এটা কৰিবলৈ নকৰিলেও খালী খালী লাগি থাকে আৰু জিতেন্দ্ৰ এইবিলাক খাই পেলাই ভাল পায় এনেকুৱা বস্তুবিলাক তো খাই যদি ঘৰত কোনোবা এজন ভাল পোৱা মানুহ থাকে মানে কৰিও ভাল লাগে বস্তুখিনি আৰু এতিয়া এইবিলাক আনি থৈছোঁ 3বিধ বস্তুৰ কাৰণে 3টা কণ্টেইনাৰ এইবিলাক চব ভাগে ভাগে সোমাই থ'ম আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু বিহু আপোনালোকে বহুত ধুনীয়াকৈ উদযাপন কৰিলে য'ত যোনে যেনেকৈ আছে তেওঁলোকে তাতে ধুনীয়াকৈ উদযাপন কৰিলে বাৰু আজিলৈকে আহিছোঁ বাই বাই